ৰাতিপুৱা ল'ৰা দুটাক গাখীৰ আৰু বন দিলোঁ খাবলৈ। তেতিয়া পিছত বন দুটা খাই বৰ ভাল নাপালে, মই খাই পেলাই থৈ দিলোঁ। আৰু এইফালে ঘৰ দুৱাৰ চাফা কৰি লৈছোঁ, খিৰিকীবোৰ মেলি লৈছোঁ। এইফালে মাহীয়েকে খাই ভাল নাপালে বন যিহেতু, সেইকাৰণে মেগী বনাই দিলে একদম ধুনীয়াকৈ গাজৰ দি পেলাই কেপচিকাম দি খাই ভাল লাগিল। মোলৈও অকণমান থ'লে। এইফালে মই ফ্ৰেছ হৈ আহি আৰু ৰেডি হৈ লৈছোঁ। ইফালে বিচনা পাৰি থৈছিলোঁ যদিও ল'ৰা দুটাই উৎপাত কৰি বেয়া কৰি পেলালে, আকৌ এবাৰ ক্লিন কৰি থৈছোঁ। কাৰণ গোটেই দিনটোৰ কাৰণে এনেদৰে বিচনাখন পেলাই থ'লেও ভাল নহয়। ল'ৰা দুটাক ভাত খুৱাই ল'লোঁ। এইফালে ভাত খুৱাই লোৱাৰ পিছত একেখন কাঁহীতে ময়ো খাই ল'লোঁ, কাৰণ তাহাঁতি গোটেইখিনি ফিনিছ নকৰিলে। আৰু এইফালে খোৱাবলৈ আহিছোঁ বোলো, দুপৰীয়া অকণ খোৱাবা আজি এইফালে ল'ৰাটোৰ মানে এটা দাঁত এটাই খাইছে, অকণমান তেজ ওলাইছে, তাকে চাইছোঁ। এইফালে সন্ধিয়া জালমুড়ি বনাইছে ভণ্টিয়ে। কিবা এটা সন্ধিয়া সময়ত চাটপটা খাবলৈ মন যায় ন, বতৰটো ভাল নহয় যিহেতু এইকেইদিন সেমেকা টাইপৰ। এয়া জালমুড়ি বনালে খালোঁ, আৰু লোকৰ হাতৰ বস্তু খাই এনেও ভাল লাগে। আৰু এইফালে মায়ে গাখীৰ চাহ বনাই দিলে। মায়ে বনাইছিলে নে ভণ্টিয়ে বনাইছিলে আৰু মোৰ মনত নাই। এইফালে গাড়ীখনতো তেল ভৰাবলৈ আহিলোঁ, ইয়াত তেলৰ যিহে অৱস্থা, মাজতে একদম গোটেই নাইকিয়া হ'ব বুলি ভয় খাইছিলোঁ। আৰু এইফালে কচৰি এটা কিনি আনিলোঁ, তাকে খাই বাই আজিৰ দিন।